বহুদেব দৈপকীর বিবাহ কার্য উলহ মালহের উলহ বর কন্যা উলটি যোৱাৰ সময় সমাগত। আজি মই নিজেই ৰথৰ বাকচৰি ধৰি বহুদেৱ দৈপকীক আগবঢ়াই দিম গোকুলৰ মাজ মজিয়াত। গতিকে তুমি ৰথে হয় হস্তি সকলোবিলাক প্ৰস্তুত কৰি ৰাখিবা। মহাৰাজ কন্যা সম্প্ৰদায় সঁচাকৈ মৰ্মন্তদতী নিষ্ঠুৰ গম্ভীৰে হৃদয়ৰ কোনো বাকীৰে কে যেন কৰিছে আঘাত। পৰিণানন্দময় উৎসৱৰ কিদৰে জানিম বাৰু বিষাদেৰে আজি সুদিনত ৰথ সকলো প্ৰস্তুত। মই নিজে বহুদেৱ দৈপকীক আগবঢ়াম। প্ৰণতি জনাম সমাপন তৎপৰিমাণ দৈৱকী গৃহ গমনৰ বাবে দয়া কৰি অনুমতি কৰক প্ৰদান। দাদা দুখানি চৰণে ধৰি আজি দৈৱকীয়ে আশীৰ্বাদ কৰিছে। এইজনে আজলি দৈপকী আজি ধরে সঙ্গিনী তোমার পত্নী রূপে তুমি পালিবা সর্বদা। গৃহ গমনের বাবে মই দিছ অনুমতি, কিন্তু প্রীতিবর্ধনের হেতু বাঘজনে ধরি রথ করে সঞ্চালন নিজে মই থৈ আহোঁ কিছু দূৰ। সাগর ৰথ সকলো প্ৰস্তুত। বেশ দৈপকীর বিয়া পাতি মহা সমাৰোহে আপোন পাহৰাজ মূৰ্খতম সদয় স্নেহৰ ভগ্নীটোৰ সেই দৈপকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিবতো অবলীলক্ৰমে মৰণৰ দিনটোৰ দুৰন্ত চবু চাপি আহে দিনে দিনে এটাৰ অপূৰ্ব সূচনা। অতি মনত পৰিছে সেই ধৈৰ্যটিৰ বল। আপোন পাহৰা হৈ আনন্দতে আজি পাহৰাইছো নিজৰে ভূত ভৱিষ্যত। সাৱধান সাৱধান কৰি দিছে আকাশীবাণীয়ে, মনাই দিছে মোৰ কৰ্তব্য নিথৰ চৰণ। বিজুলী বেগেৰে দেখিবা তৰোৱাল আনন্দ উন্মত্ত প্ৰজা পলাত লৰে।
মৃত্যু আমার কোনো নাই। হত্যা বাদ করা তুমি যাকেই আর ভুলো বললে তো তার হাত তুলন্ত জোরে জোরে মেলে দিও রাজা। আনন্দ আনন্দ আনন্দের উৎসব হোক আজে ব্রহ্মার Guarda! Ibahe tuanon thakboy lokolage মৃত্যুদণ্ড। বাপুদেব নতুন এখন ভগবান অবিচ্ছাদ ভাগ্যলে বিমোর কাঙ্পতি ফোনে নানা হয় তোমালোকে দুইটি যে মিলন বন্ধনের বান্ধে গেল তোমালোকে দুই থেকে সেই মিলনে আজি স্পষ্ট ভাবে করিছে গোপনা অস্থিরতেই কঙ্কর মনা হিয়া ভরা যে আনন্দ করিল প্রদান তারে আজ খুন্দারে প্রতিদান অস্থিরতেই কঙ্কর জীবন বহার কি করিবা অমৃত কলাল থির বেশ কথা সে হব নহবান্যথা কিন্তু কঙ্কর মরণ যেন ইমান হয় মমতা যে আছেন যত মানে ওখানকেই বিপদ ছিল এই আমার ঘর রাখব দিল দরিয়ায় খড়গ হাত তার পক্ষে করে মুক্ত হব যখন হোক মৃত্যুর দ্বার সব বিরুদ্ধ করে শির তার পক্ষে মৃত্যুদণ্ড কিবা হেতু অনৰ্থক মথুৰাৰ নিৰীহ প্ৰজাৰ শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা কিয় কলংক ঠিক আছে তাই নাই তোর কোনো অপরাধ অপরাধ নয় কোনো মথুরার প্রজা যত মানে অপরাধ এই গঙ্গার নাকি গোবখুদের কোনে জানে কোনে কৰে কিবা অপৰাধ ক'বলৈ কিবা আছে ক'লে জানো মানিব যায় ৰজা নিজে সৰ্বশক্তিমান সকলো কৰিব পাৰে নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় আপোনাৰ ইচ্ছাতেই হ'ব পাৰে সবাৰে সেই গৰ্বে আপোনাৰ হিমাদ্ৰী ৰং সেয়ে বধ কৰি ভগিনী নিজৰ মৰণকো লুটিব খুজিছে হরিহাস নালাগে করিব তোমার কথাই সঁচা বিলম্বই ঘাতাই দেখিলে রাজা ভাই যেনে ইচ্ছা তেনাই বিধান প্রথমতে ইটার পক্ষে করিম সংহার তার পাছত সম্মান ধরে দৈব্যকের গর্ভজাত অষ্টম সন্তানে কিবা করে করিব পারে আজ দৈব্যকে মৃত্যুময় দেহের উপহার বাহুদেব বাধামুখ নিজে তুমি সাজু আছো দাদা সাজু আছো প্ৰত্যেক মুহূৰ্ততে কিন্তু ধৰক জানিবা তুমি কি তুমি মহাশক্তিবান তথাপিতো দেখা পাই আজি সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱাদৰে কপিছা ভয়ত এই দৈৱকী মৃত্যুৰ ভয়ত বিচলিত নহয় হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ ৰাজ
লাজতে বিনাতে আৰু তাই থাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংস মহাৰাজে জগত পীৰ বুলি হ'ব পৰিচিত। বৰ্ষীয় যুক্তি তোমাৰ হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বহুদেৱ। আৰু আছে সহজ উপায়। মই মহাৰাজ দ্ৰব্যটি উঠিব জীয়াই আপোনাৰ ৰজা একো অনিষ্ট কৰজোৰে কৰিছো মিনতে লাগে মাথো দ্ৰব্যটি দেৱীৰ প্ৰাণদান। তাৰ পৰিৱৰ্তে মহাৰাজ দ্ৰব্যটিৰ গৰ্ভজাত সকলো সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে নিজে মই কৰিম অৰ্পণ। বধ কৰি সিহঁতক নিষ্কম্প হ'ব মহাৰাজ। পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱকীক সিহঁতৰ প্ৰাণৰ বিনিময়ে মোৰ জীৱন ভিক্ষাৰ নাই কোনো প্ৰয়োজন। স্বামী নাই ভালদৰে ভাবিছ পাৰিবানে প্ৰতিজ্ঞা পাৰিব পাৰিবানে বিসৰ্জিব নিজ সন্তানৰ স্নেহ। স্বামী যদি পাৰা তাত নাই মোৰ অলপ আপত্তি। তোমাৰ মুখলৈ চাই মুক্তি মই দিব পাৰো দ্ৰব্যকে। শক্তিধৰ নৰপতি নিজে মহাৰাজ ৰজা আমি ৰজাৰ জীৱা থাকে কাঢ়ি নিব পাৰে নিজ ইচ্ছামতে। পুনৰবাৰ মিছা কথা নকওঁ স্বামী প্ৰাণান্তৰে অধিক্ষা এতিয়াৰে পৰাতন্ত্য কৰি চাবলৈ স্থিৰ নাট্যসিংহকে দেশ সন্তানৰ নিজকে কৰাগৈ প্ৰস্তুত। উপযুক্ত সেনাপতি তুমি মোৰ বুজক জনতে বুজক বিশ্বই কংসৰ শক্তি কংসৰ ক্ষমতা কংসৰ পৰাক্ৰম কিমান। হাজার বিকশিত হাজার পাপ আছে। অতি ওচৰত দেৱী অতি ওচৰত